অসম চৰকাৰৰ এটা সিদ্ধান্ত হৈছে যে যিসকলক আমি কম্পেনচেশ্যন দিম, যিবিলাক ঘৰ ভাঙিছে বানপানীৰ কাৰণে ফাৰ্ষ্ট ৱেভ ছেকেণ্ড ৱেভ দুটা মিলি, সেইসকলক কম্পেনচেশ্যন দিয়া হ'ব। ফুল্লি ডেমেজবিলাকক 95,000, বাকী পাৰ্চিয়েলবিলাকক অলপ মানে তাৰ এটা এমাউণ্টৰ অলপ ডিফাৰেঞ্চটো আছে। তো আমাক দায়িত্ব দিছে যে ওদালগুৰি জিলাৰ যিমানখিনি DCA লিষ্ট বনাইছে সেইটো কাৰেক্ট হয় নে নহয় সেইটো ভেৰিফিকেশ্যন কৰিবৰ কাৰণে আজি মই কেইটামান ঘৰটো চাই যাম, কিন্তু মোৰ আণ্ডাৰত প্ৰায় 50জন অফিচাৰ ষ্টাফ ইয়াত কেম্প কৰিব আজিৰ পৰা, আৰু 3 দিন ধৰি তেওঁলোকে ফিল্ডত ঘূৰি পেলাই যিখিনি লিষ্ট বনাইছে সেইখিনি সঠিকভাৱে হৈছে নে নাই সেইটো তেওঁলোকে ভেৰিফিকেশ্যন কৰিব। 27 তাৰিখত সম্পূৰ্ণ হৈ যাব। তাৰপিছত 15 আগষ্টৰ আগে যিমানখিনি ঘৰ ডেমেজ হ'ল তাৰ কম্পেনচেশ্যনটো ৰাজ্য চৰকাৰে DBT যোগে দিব, ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ যোগে। তো এতিয়া ওদালগুৰিত যিখিনি লিষ্ট ওলাইছে প্ৰায় 714টা ঘৰ পাৰ্চিয়েলি ডেমেজ হৈছে। সম্পূৰ্ণভাৱে ভাঙি যোৱা ঘৰ হ'ল 176টা। তাৰে ভিতৰত প্ৰায় 5টা ৰেভিনিউ চাৰ্কেলত এই হিচাপটো কৰা হৈছে, আৰু 6জন ইতিমধ্যে মৰি গৈছিল, কিন্তু তেওঁলোকক কম্পেনচেশ্যন অলৰেডি 4 লাখ টকাকৈ দিয়া হৈছে। আৰু যিখিনি ৰিলিফ কেম্পত আছিলে আৰু ৰিলিফ লাইক চিটুৱেশ্যন তেওঁলোকক 3,800 টকাকৈ যিখিনি বাচন বৰ্তন বা কাপোৰ কিনিবৰ কাৰণে দিব লাগিছিল এইটো দিয়া হৈছে। তো বাকী যিবিলাক কম্পেনচেশ্যন এগ্ৰিকালচাৰটো ডিপাৰ্টমেণ্টেলি অলপ সময় ল'ব, আৰু PWDয়ে যিখিনি ৰাস্তা ভাঙিছে ব্ৰিজ ভাঙিছে এইটো ডিপাৰ্টমেণ্টেলি এছেছমেণ্ট কৰি আছে। PHE বা ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টেলি এছেছমেণ্ট এটা চলি আছে, কিন্তু ইমিডিয়েটলি দিব লগাটো আমাৰ ৰাজ্যক যিসকলৰ ঘৰ ভাঙিছে ঘৰ দিব লাগে। আকৌ এতিয়া সেইকাৰণে এইটো পাৰফেক্ট কৰিবৰ কাৰণে 27 তাৰিখলৈকে আমাক সময় দিছে, তাৰপিছত কোনো ইৰেগুলাৰিটি থাকিব নালাগে। ওদালগুৰি জিলাৰ পৰা যিখিনি প্ৰিলিমিনাৰী লিষ্ট দিছে কোনো ইৰেগুলাৰিটি পোৱা নাই, আৰু মই ভাবোঁ এইবাৰ হাউচ ডেমেজৰ লিষ্টৰ ক্ষেত্ৰতো আমি কোনো ইৰেগুলাৰিটি হ'ব নিদিওঁ। ইতিমধ্যে মোৰ টীম 50জন অফিচাৰবিলাকে আজিৰ পৰা কেম্প কৰিব আৰম্ভ কৰিছে। কালি এই টীমক মানে এটা লিষ্ট দিয়া হ'ব যে কোনটো চাব গোটেই জিলাত, আৰু চাৰ্কেল অফিচাৰবিলাকে তেওঁলোকক গাইড কৰিব লাগিব, আৰু ঘৰৰ মালিকৰ লগতো তেওঁলোকে আলোচনা কৰি যাব। আজি মই শংকৰ চৌহানৰ ঘৰত আহিছোঁ, তেওঁলোকক সুধিলোঁ মই যে কোনটো ভাঙিছে, এই গাঁৱত হয়তো বা 2-এটা ঘৰ আছে আকৌ। তো কালিৰ পৰা এইটো ভেৰিফিকেশ্যন কৰা হ'ব, আৰু মই ভাবোঁ যে প্ৰায় ইয়াত এটা এছেছমেণ্ট কৰিছে যে ঘৰ ডেমেজৰ ক্ষেত্ৰত প্ৰায় 4 কোটিতকৈ অধিক মানে পইচাৰ প্ৰয়োজন হ'ব। এনেকৈয়ে এটা এছেছমেণ্ট কৰি পেলাই তেওঁলোকে প্ৰপ'জাল এটা ছাবমিট কৰিব, আৰু বাকী ডিপাৰ্টমেণ্টেল এছেছমেণ্টবিলাক আকৌ বেলেগকৈ যাব। বিশেষকৈ ৰোড কমিউনিকেশ্যন যথেষ্ট কলাপছ হৈছে বিভিন্ন ঠাইত, কিবা টেম্পৰাৰী চাওক মানে আমি সেই সময়তে আহিছিলোঁ টেম্পৰাৰী ব্যৱস্থা কৰক, ইতিমধ্যে কৰা হৈছে। কলাইগাঁও আৰু ওদালগুৰি সংযোগী ৰাস্তাত যিখিনি এটা ৰাস্তা পুৰাপুৰি ভাঙি গৈছিলে, আৰু মাজবাটত এটা নদী আছিল, তাৰ ওপৰতো ৰোড মানে এইটো ভাঙি গৈছে, আৰু ইৰিগেশ্যনৰ কেনেল ভাঙি গৈছে। এইটো SDRFৰ আণ্ডাৰত সোমাই দিবৰ কাৰণে অলৰেডি আলোচনাও কৰা হৈছে। DDMে বহি তেওঁলোকে ডিষ্ট্ৰিক্ট লেভেলৰ পৰা এপ্ৰুভ কৰি দিব, আৰু SDRFে এইটো বনাবৰ কাৰণে ধৰি দিব বুলি আমাক কথা দিছে। তো ঠিক তেনেকৈ আমি এটা পৰ্যায়ক্ৰমত লৈ যাব লাগে, আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ এইটো এটা তৃতীয়লানি যিটো বানপানী সেইটো যাতে নাহে। ছেকেণ্ড ৱেভে যেতিয়া এই বছৰতো বানপানী শেষ কৰি যায়, তেতিয়া 27 তাৰিখৰ পিছত ইয়াত আৰু ফিল্ড ঘূৰিবলৈ প্ৰয়োজন নহ'ব। থেংক ইউ।